16 ডিচেম্বৰৰ দিনটো ভাৰতবাসীৰ বাবে এক ঐতিহাসিক দিন। 16 ডিচেম্বৰৰ দিনটো সমগ্ৰ ভাৰতত বিজয় দিৱস হিচাপে পালন কৰা হয়। কিয় 16 ডিচেম্বৰৰ দিনটো ভাৰতবাসীৰ বাবে এক ঐতিহাসিক দিন আৰু কিয় বিজয় দিৱস হিচাপে পালন কৰা হয় জানো। নমস্কাৰ, জ্ঞান হাব ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। 3 ডিচেম্বৰ 1971 চনত পূব পাকিস্তানক কেন্দ্ৰ কৰি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু পূব পাকিস্তানৰ বৰ্তমান নাম হৈছে বাংলাদেশ। পাকিস্তানে ভাৰতৰ 11টা বায়ুসেনা ঘাটিত আক্ৰমণ কৰিছিল, যাৰ প্ৰত্যুত্তৰ স্বৰূপে ভাৰতেও তীব্ৰ আক্ৰমণ চলাইছিল পাকিস্তানৰ ওপৰত। এই যুদ্ধ 16 ডিচেম্বৰলৈকে চলিছিল দুয়োপক্ষৰ মাজত। অৱশেষত 16 ডিচেম্বৰ 1971 চনত প্ৰায় 90,000 পাকিস্তানী সেনাই ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰি পৰাজয় স্বীকাৰ কৰিছিল। সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পূব পাকিস্তানক স্বাধীন ঘোষণা কৰি বাংলাদেশ নামেৰে নতুন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছিল। ৰাজনৈতিকভাৱে এই যুদ্ধখনত ইন্দিৰা গান্ধীয়ে বিশেষ ভূমিকা পালন কৰিছিল আৰু ভাৰতৰ প্ৰায় 3,900 সৈনিক শ্বহীদ হৈছিল আৰু 9,851 জন আঘাতপ্ৰাপ্ত হয়। মাত্ৰ 21 বছৰীয়া ছেকেণ্ড লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপালে বীৰত্ব প্ৰদৰ্শন কৰি বহুতো পাকিস্তানী সেনাৰ লগতে 10টা টেংক ধ্বংস কৰি শ্বহীদ হয়। ভাৰত চৰকাৰে তেওঁক পৰমবীৰ চক্ৰৰে সন্মানিত কৰে। এই যুদ্ধখন হোৱাৰ মূল কাৰণ আছিল পাকিস্তান চৰকাৰে উৰ্দু ভাষাটো সমগ্ৰ বাংলাদেশত বাধ্যতামূলক কৰিব বিচৰাটো, যিটো পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ বেংগলী ভাষীসকলে বিৰোধিতা কৰিছিল। তাৰোপৰি পাকিস্তান চৰকাৰে পূব পাকিস্তানৰ জনসাধাৰণৰ ওপৰত কৰা অত্যাচাৰ। অৱশেষত পূব পাকিস্তানত গঢ়ি উঠা মুক্তিবাহিনী তথা সংগ্ৰামী লোকসকলক সকলো দিশৰ পৰা সহায় কৰিবলৈ ভাৰত আগবাঢ়ি গৈছিল, যাৰ ফলস্বৰূপে এই যুদ্ধখন আৰম্ভ হৈছিল। প্ৰিয় দৰ্শক, আজি 16 ডিচেম্বৰ 2022 চন আৰু আজিৰ দিনটোতে আচলতে এই কাৰণে ভাৰতবাসীৰ বাবে ঐতিহাসিক দিন, কাৰণ ভাৰতবৰ্ষই সেই সময়ত পাকিস্তানৰ সৈতে যুদ্ধ কৰি সেই সময়ত জয় হৈছিল। ধন্যবাদ। চাই থাকিব জ্ঞান হাব ইউটিউব চেনেল।